নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ অসমৰ এখন খুব ধুনীয়া জিলা কোকৰাঝাৰ জিলাৰ বিষয়ে আলোচনা কৰিম। আমি একেলগে বহু কথা শিকিম কোকৰাঝাৰ জিলাৰ বিষয়ে। তেতিয়াহ'লে আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আমি কোকৰাঝাৰ জিলাৰ ভৌগোলিক অৱয়বৰ বিষয়ে জানো আহক। কোকৰাঝাৰ জিলাৰ উত্তৰ দিশত ভূটান দেশ আছে, পশ্চিম দিশত ধুবুৰী জিলা অৱস্থিত, পশ্চিমবংগ ৰাজ্য, আৰু পূব দিশত বঙাইগাঁও জিলা আৰু চিৰাং জিলা অৱস্থিত, আৰু অৱশেষত দক্ষিণ দিশত ধুবুৰী জিলা অৱস্থিত। বন্ধু বান্ধৱীসকল, এসময়ত আজিৰ কোকৰাঝাৰ জিলাখন গোৱালপাৰা জিলাৰ এটা সাধাৰণ খণ্ড হৈ আছিল। তাৰ পিছত 1957 চনত কোকৰাঝাৰক গোৱালপাৰা জিলাৰ মহকুমা হিচাপে ঘোষণা কৰা হৈছিল, আৰু অৱশেষত 1983 চনত কোকৰাঝাৰক গোৱালপাৰা জিলাৰ পৰা পৃথক কৰি জিলা বনোৱা হৈছিল। 1983 চনত স্থাপিত হোৱা কোকৰাঝাৰ জিলাখনৰ মাটিকালি হৈছে 3165 বৰ্গ কিলোমিটাৰ, আৰু জনসংখ্যা হৈছে 8,87,142 জন। এই জিলাখনত হিন্দু লোকৰ সংখ্যাৰ হাৰ হৈছে 65.60%, ইছলাম লোকৰ সংখ্যাৰ হাৰ হৈছে 20.34%, আৰু খ্ৰীষ্টান লোকৰ সংখ্যাৰ হাৰ হৈছে 13.72%, আৰু 0.32% বেলেগ ধৰ্মৰ মানুহে ইয়াত বসবাস কৰে। জিলাখনৰ মহকুমা হৈছে কোকৰাঝাৰ মহকুমা আৰু গোসাইগাঁও মহকুমা, আৰু জিলাখনৰ ছেক্স ৰেচিঅ' হৈছে 958/1000, মানে তাত 1000 জন পুৰুষৰ ভিতৰত কেৱল মাত্ৰ 958 জনেই মহিলা আছে, আৰু তাত শিক্ষিত হাৰ হৈছে প্ৰায় 66.63%। বন্ধু বান্ধৱীসকল, জিলাখনত থকা প্ৰধান নৈপনসমূহ হৈছে আই নৈ, গৌৰাং নৈ, চম্পাৱতী নৈ, সৰল ভগা নৈ, আৰু অৱশেষত সোণকোহ নৈ। জিলাখনত থকা ৰাষ্ট্ৰীয় ঘাইপথ হৈছে 31A নং ঘাইপথ। কোকৰাঝাৰ জিলাৰ প্ৰধান ৰেল ষ্টেচনসমূহৰ নাম হৈছে বাঘুগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, চৌতাৰা আৰু গোসাইগাঁও ৰেল ষ্টেচন। জিলাখনত প্ৰধানকৈ ধান, মাহ, সৰিয়হ, তিল, মৰাপাট, সুমথিৰা আদি উৎপাদন কৰা হয়। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম যে কোকৰাঝাৰ নামৰ উৎপত্তি হ'ল কেনেকৈ। হয় বন্ধু বান্ধৱীসকল, কোকৰাঝাৰত এসময়ত এবিধ উদ্ভিদ অধিক পৰিমাণে পোৱা গৈছিল, আৰু সেই উদ্ভিদবিধৰ নাম হৈছে খুংখৰা বা খেংখৰাই উদ্ভিদ, আৰু সেই খুংখৰা শব্দটোৰ পৰাই সেই ঠাইখিনিৰ নাম খংখৰাঝাৰ ৰাখিছিল, আৰু সেই খংখৰাঝাৰৰ পৰাই এদিন গৈ কোকৰাঝাৰ হ'ল বুলি জনা যায়। কোকৰাঝাৰ জিলাৰ হালাগাটিত তাপ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আছে, আৰু কোকৰাঝাৰ জিলাত এৰী মুগা উৎপাদন কৰা হয়, আৰু তাত হস্ততাঁত শিল্প আছে। কোকৰাঝাৰ জিলাৰ এখন ঠাই চেৰফাংগুৰি, য'ত প্ৰচুৰ পৰিমাণে কাঠ পোৱা যায়, আৰু সেই ঠাইখন কাঠৰ কাৰোবাৰৰ বাবে এখন উল্লেখযোগ্য ঠাই। বন্ধু বান্ধৱীসকল, আজি আমি কোকৰাঝাৰ জিলাৰ বিষয়ে বহুতো কথা শিকিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি বেলেগ এখন জিলাৰ বিষয়ে শিকিম। যদি আজি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।